তো হাই গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি এটা নতুন টপিক, এটা ৱেবছাইট আৰু এটা স্কেমৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈ, অলপো স্কিপ নকৰিব। তো আজি আমি গাইজ এটা নতুন ৱেবছাইট, যোনটোৰ পৰা পইচা উপাৰ্জন কৰিব পাৰি বুলি সকলোৱে কয়, কিন্তু সেনেকুৱা নহয়। তো সেইটোৰ ওপৰত আমি আজি কথা পাতিবলৈ গৈ আছোঁ। আপোনালোকক দেখাই দিম কেনেকৈ কি হয়, কেনেকুৱা ধৰণৰ স্কেম। তো এইটো মই স্কেম বুলি এইকাৰণে ক'লোঁ যে এইটো সঁচাকৈ স্কেম হয়। তো গাইজ যিটো এটা ৱেবছাইট হয়, ইয়াৰ নাম হ'ল ফ্ৰেচেনিয়াছ আৰু বহুতো নাম থাকে, FS US এনেকুৱা ধৰণৰ। তো এইবিলাক সকলো মানে ফাৰ্ষ্টতে আপোনালোকক টপ দিব, মানে এনেকুৱা ধৰণৰ মানে লুপ টাইপৰ বস্তু। মানে আপোনালোকক ক'ব যে 680 বা 600 টকা বা এনেকুৱা ধৰণৰ ইনভেষ্ট কৰিব পাৰে, যাৰ যোনটো 30 ডেইজ বা তাৰ আগত বা 30 ডেইজ এনেকুৱা টাইম দিয়া থাকে। তাতে মানে 40 টকাকৈ বা আপোনালোকে যিমান ইনভেষ্ট কৰে তাৰ মানে সেইটো পায়, মানে অকণমান বেছিকৈ। তো ফাৰ্ষ্টতে আপোনালোকে পাব, কিন্তু নোপোৱা নহয়, কিন্তু পিছত লাহে লাহে নোহোৱা হৈ যাব। মানে এনেকুৱা ধৰণৰ কোম্পানীটোৱে মানে সকলোৰে লগত স্কেম কৰি থাকে আৰু এনেকেই চলি যায়। কেইদিনমান পিছত কোম্পানীটোৱে নোহোৱা হৈ যাব, আপোনালোকে গমেই নাপাব। তাতে যিবিলাক মেনেজাৰ থাকে বা এনেকুৱা ধৰণৰ যোনবিলাক মানে এডমিনছ থাকে, গ্ৰুপ থাকে, সেইটোত বিশেষকৈ মানে গ্ৰুপেই হয় আৰু গ্ৰুপটোত সেনেকুৱা লিংকবিলাক পঠাই থাকে আৰু দেখাই থাকে, বহুতো অফাৰ থাকে। তো আপোনালোকে অফাৰবোৰ দেখি ভুল নাযাব। যোনে যোনে ইয়াৰ চিকাৰ হৈছে, তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। আৰু যোনে যোনে এতিয়া নতুনকৈ ইনভেষ্ট কৰি আছে এই ৱেবছাইটটোত, তো তাৰ কাৰণে সিহঁতে জনাটো উচিত যে কেনেকৈ ধৰণৰ কি কথা, কেনেকৈ পইচা ইনভেষ্ট কৰিলে কেনেকৈ কি হ'ব। তো আপোনালোকক মই জনাই আছোঁ। এতিয়া চাওক মোৰ মোবাইল স্ক্ৰীনত। গাইজ মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনত দেখুৱাই দি আছোঁ এপটো কেনেকুৱা ধৰণৰ হয়। তো এইটোৰ কাৰণে মই হোৱাটছআপত যাব লাগিব, আৰু এইটো মানে লিংক টাইপৰ বস্তু। আপুনি যদি কোনোবাক দিছে, তেতিয়াহ'লে সেইটোত আপুনি পইচা পাব অকণমান। তো গাইজ এনেকৈ মোক এজন ফ্ৰেণ্ডে লিংকটো পঠিয়াইছিল। আপুনি এনেকুৱাকৈ ক্লিক কৰি দিব, লগ ইন মাৰিব। ইয়াতে আমি লগ ইন কৰি দিম এতিয়া। তো গাইজ এনেকৈ আমি পাছৱৰ্ড আৰু মোবাইল নাম্বাৰ মাৰি চাইন ইন মাৰি দিলোঁ। তো এইটো লগ ইন হৈ গ'ল। এতিয়া অ'কে মাৰি আপুনি দেখিব পাৰিব মই কিমান ইনভেষ্ট কৰিছিলোঁ বা কি কথা। তো এইটো মোৰ ইনভেষ্টমেণ্ট 5500। আৰু ইয়াতে আছে এইটো মাই প্ৰডাক্টছ। তো ইয়াতে বিশেষকৈ কি হয়, প্ৰডাক্টছবিলাক বাই কৰিব লাগে। এইটো চাওক আপোনালোকে, 5500 টকা যদি আপুনি ইনভেষ্ট কৰে, 4 দিনত আপোনাৰ কিমান হ'ব ৰ'ব। তো গাইজ এইখন হোম পেজ, আৰু ইয়াতে চাওক অফাৰবোৰ। আপুনি যদি এয়া 5000 টকাত এই বস্তুটো কিনে, তেতিয়াহ'লে ইয়াতে দিয়া আছে যে আপুনি 5600 টকা যদি ইনভেষ্ট কৰে ইয়াতে, তেতিয়াহ'লে আপুনি টোটেল ভেলু পাব এইটো 25480 টকা। তো গাইজ আপোনালোকে ভাবকচোন, 5600 টকা যদি আপুনি ৰিচাৰ্জ কৰি পেলাই তাতে 25000 টকা পায়, তেনেহ'লেতো আপোনালোকে বেলেগ কাম কৰিবই নালাগে ন। তো এইখিনি কথা আপোনালোকে ভাবিব লাগে। তো এইটো একদম একেবাৰে মানে স্কেমেই, আৰু এইটো দেখা দেখি আপোনালোকে জানিবই লাগে যে 5600 টকা যদি আপুনি দিয়ে, একো কাম নকৰাকৈ আপুনি কেনেকৈ পাব। তো গাইজ এইটো মানে একাউণ্টটো আমাৰ দুজনৰ হয়। আমি মানে চাইছিলোঁ, সকলোৱে কৰি আছিল কাৰণে আমিও চালোঁ কৰি। এতিয়া চাওক মই দেখাই আছোঁ আপোনালোকক। এইটো আপোনাৰ বস্তুটো আমি যেতিয়া কিনিছিলোঁ, প্ৰডাক্টটো মাই প্ৰডাক্ট বুলি আছে ইয়াতে। এইটো ৰাতি 12টা বজাত গেট মাৰিব লাগে। তো গেট মাৰি আমাৰ এইটো পাইছিলোঁ আমি পইচা 19950 টকা। এতিয়া চাওক, এই ট্ৰেনজেকশ্যন আমি উইথড্ৰ কৰিছিলোঁ পইচাটো ট্ৰেনজেকশ্যনত। তো এতিয়া চাওক, এই উইথড্ৰ পে'মেণ্ট ফেইল, ৰিটাৰ্ণ টু বেলেঞ্চ, এনেকুৱা ধৰণৰ হয়। তো এইটো হোৱা আমাৰ
25 তাৰিখে উইথড্ৰ কৰিছিলোঁ এতিয়া আপোনাৰ আজি হ'ল 28 তাৰিখ তো গাইজ মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এই ভিডিঅ'টো এই কাৰণে বনালোঁ যাতে কোনো নতুন মানুহে এইটোত ইনভেষ্ট নকৰে আৰু আপোনালোকে বুজিয়ে পাইছে পইচা ৱেষ্ট হ'ব আপোনালোকৰ একো লাভ নহয় প্ৰথমতে আপোনালোকক দিব পাৰে অলপ চলপ কিন্তু পিছত আপোনালোকক গোটেইটো লৈ কিনে একেবাৰে তো গাইজ আশা কৰোঁ সকলোৱে বুজি পালে আৰু এইটোত ইনভেষ্ট নকৰিবই পাৰে মানে আৰু এইটো মানে টোটেলি ফেক হয় আৰু ইহঁতে গাইজ স্কেম কৰি আছে এইটো মানে তো আপোনালোকে মই এইটোৱে আশা কৰোঁ যে কাম কৰক কষ্ট কৰক তেতিয়াহে পইচা পাব ফল পাব এইবিলাক মিছা ঝাঁচাত আহি কিনে ইনভেষ্ট কৰাটো মই নিবিচাৰোঁ মানে এইটো এতিয়া মই কৰি চালোঁ মোৰ আৰু মোৰ ফ্ৰেণ্ডজনে কৰিছিলোঁ 5,500 টকা সেইটোতো গ'ল আমি ঘূৰাই নাপাওঁ আৰু আপোনালোকে ঘূৰাই নাপায় যোনে যোনে কৰিছে ঘূৰাই নাপায় তো আশা কৰোঁ যাতে আৰু বেছিকৈ ইনভেষ্ট নকৰে তাহাঁতে আকৌ আপোনাক ক'ব যে 24 ঘণ্টা পিছত উইথড্ৰ হ'ব বা 48 ঘণ্টা পিছত উইথড্ৰ হ'ব তাৰপিছত 48 ঘণ্টা হোৱাৰ পিছত ক'ব 72 আৱাৰ্ছ পিছত উইথড্ৰ হ'ব তো এনেকৈ আপোনালোকক কৈ থাকিব তাৰপিছতো যেতিয়া উইথড্ৰ নহ'ব তেতিয়া আপোনালোকক ক'ব যে এনেকুৱা ইমান টকা আৰু ইনভেষ্ট কৰ বাকী সেই 5,000টো পাবি মূলটো পাব আৰু এইটো পাব তো এনেকৈ কোম্পানীটো গোটেই পইচা লুটি কিনে যেতিয়া তাহাঁতৰ টাৰ্গেট কমপ্লিট হ'ব তেতিয়া মানে গমাই পাইছে আৰু কি হ'ব তো মই বেছিকৈ একো নকওঁ তো এইখিনি আছিল ভিডিঅ'টো ৰিয়েল নে ফেক আপোনালোকে অলৰেডি গমাই পালে বস্তুটোৰ কথা ৱেবছাইট হয় এইটো তো মই নিবিচাৰোঁ আৰু এনেকুৱা ধৰণৰ OTP শ্বেয়াৰ নকৰিব কিবা এইবিলাকতো দিয়ে থাকে আজিকালি এয়াৰটেল বা কিবাহৰ যেতিয়া আপুনি কল কৰে তেতিয়া কৈয়ে দিয়ে তো আপোনালোকে এইখিনি কথা জানিব আৰু ভুল নকৰিব গাইজ আমিও কৰি চালোঁ সকলোৱে কৰিছে আৰু এনেকুৱা যাতে কাৰো লগত নহয় তাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ এইখিনি উদ্দেশ্য আছিল ভিডিঅ'টো বনোৱা গাইজ তো হ'ব আজিলৈ ইমানেই আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো গাইজ ভিডিঅ'টো এনেকৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু কোনেও যাতে এই ঝাঁচাত নপৰে আৰু ভালে থাকক সকলোৱে